নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জ্ঞাত যে আজি ৫ জুন আৰু আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। আহক আমি সকলোৱে একোজোপাকৈ গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ সুৰক্ষাৰ দায়িত্ব লওঁ। প্ৰকৃতি সুৰক্ষিত থাকিলেহে আমি সুৰক্ষিত থাকিম। গছ কটা বন্ধ কৰক আৰু সকলোৱে মিলি চাৰিওকাষৰ পৰিৱেশ সুন্দৰ কৰিবলৈ একোজোপা গছ ৰোপণ কৰাৰ সংকল্পবদ্ধ হওক। তেতিয়ালৈ প্ৰকৃতি সুৰক্ষিত হৈ থাকিব, যেতিয়ালৈকে নিঃসন্দেহে মানৱ জীৱনো সুৰক্ষিত হৈ থাকিব। সেয়েহে প্ৰকৃতিক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ। আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ প্ৰকৃতিক ৰক্ষা কৰিবলৈ। একোজোপাকৈ গছপুলি ৰুৱক আৰু 100জনক জীয়াই থকাৰ প্ৰেৰণা দিয়ক। পৃথিৱীখন আমাৰ নিজা নহয়, প্ৰকৃতিয়ে ইয়াৰ মালিক। ধুনীয়া পৃথিৱীখন ধুনীয়াকৈ ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। মই গছে কৈছোঁ, তুমি হয়তো জানাই শক্তিৰ কোনো সৃষ্টি বা নাশ নহয়। সূৰুজৰ আশাক ধৰণীৰ জীৱন কৰা ময়েই সেই সেউজীয়া ক্লৰ'ফিল লৈ ফুৰা সঞ্জীৱনী যন্ত্ৰ। মই আছোঁ বাবেই তুমি আছা। ৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটো সদায় বিশেষ নহয়, প্ৰতিটো দিনেই হৈ পৰক পৰিৱেশ দিৱস। পৃথিৱীৰ সেউজীয়াখিনি সদায় সেউজীয়া হৈ থাকক। এটি গছপুলি নহয়, হাতে হাতে উঠাই লওক সেউজীয়াখিনি।